এতিয়া সমস্যাটো বুজি পাইছে যে মোৰ লগত চিৰিয়েলত মোৰ ৱাইফৰ বা মোৰ পৰিয়ালৰ অন্য সদস্যৰ নাম নাথাকিব পাৰে, তেতিয়া কি কৰিব? কওক ছাৰ, এই কথা অলপ জানিব লগা আছিলে। কওকচোন। আচ্ছা, এই যে নতুনকৈ ভোটাৰ লিষ্টৰ যি সংশোধনী মানে লিষ্টখন ওলাইছে ভোটাৰ তালিকাৰ 25 আৰু 26 যিখিনি, এইখিনি শুনিছোঁ BLOৰ ওচৰত যাব লাগে। মই মানে হেৰিত চাৰ্চ কৰিছিলোঁ, ইউটিউবত চাৰ্চ কৰিছিলোঁ, এইটো অনলাইনো বোলে চাব পাৰে, কিন্তু ইউটিউবত ইমান মানে ভালকৈ নাপালোঁ, বুজি নাপালোঁ। প্ৰথমতে আমি ল'লোঁ ৱেবছাইট ceoassam.nic.in। এই ৱেবছাইটটো যিকোনো ব্ৰাউজাৰত এনেকৈ মই ইয়াতে পেষ্ট কৰি দিলোঁ, ক্ৰম ব্ৰাউজাৰত, মানে গুগল বা ক্ৰম যিকোনো এটা দিলেই হ'ল আৰু দিলেই হ'ল। তাৰপিছত চাওক, প্ৰথমতে আপুনি নিজৰ ইনফৰ্মেশ্যনটো চাই ল'ব, ইণ্ডিভিজুৱেল মানে ব্যক্তিগত ইনফৰ্মেশ্যনটো চাই ল'ব, যিটো চাৰ্চ ইন ইলেক্টৰেল ৰোল, ইয়াত ক্লিক কৰিলে। ইয়াৰ পিছত আপুনি ইপিক নাম্বাৰটো দিব, মানে ভোটাৰ কাৰ্ডৰ যিটো নাম্বাৰ মোৰ কি আছে, মোৰ নম্বৰটো মই ইয়াত মাৰি ল'লোঁ। ইয়াৰ পিছত আপুনি ষ্টেট চিলেক্ট কৰিলে আছাম, কেপচাটো ভৰালে, কেপচা যিটো থাকে সেইটো ভৰাব লাগিব, সেইটো ভৰাই দিব। তাৰপিছত তলত চাৰ্চ কৰি দিব, চাৰ্চ কৰি দিব লাগিব। এয়া চাওক, মোৰ ভোটাৰ ইনফৰ্মেশ্যন আহি গ'ল। মই ইয়াত দুটা বস্তু চাব লাগিব। ইয়াতে চাব, প্ৰথমতে আছে মোৰ PS নম্বৰ, পাৰ্ট নম্বৰ, মই কোনখন স্কুলত মই ভোট দিওঁ সেইটো পাৰ্ট নম্বৰ হ'ল কি 66। আৰু এটা চাব লাগিব চিৰিয়েল নম্বৰ, এইটো মানে ভোটাৰ লিষ্টত থকা মোৰ চিৰিয়েল নম্বৰ কিমান সেইটো। এতিয়া মই মোৰ এই পাৰ্ট নম্বৰৰ যিটো PDF আছে সেইটো মই ডাউনলোড কৰিম, আৰু তাৰ কাৰণে চাওক ইয়াত নাম্বাৰ 3 কি আছে, PDF ইলেক্টৰেল ৰোল, ইয়াত মই ক্লিক কৰি দিলোঁ। ইয়াত 1 নম্বৰ অপশ্যনটো চাওক, ইয়াতে ক্লিক কৰি দিলে 24-25। ইয়াৰ পিছত চাওক ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলে, মোৰ ডিষ্ট্ৰিক্ট হ'ল নগাঁও, মই চিলেক্ট কৰিলোঁ, আৰু মোৰ এছেম্বলি হ'ল চামাগুৰি, সমষ্টি চিলেক্ট কৰিলে। ইয়াৰ পিছত চাওক মোৰ পাৰ্ট নম্বৰ কিমান আছিলে, 66। এই আপোনাৰ মোৰ পাৰ্ট নম্বৰ 66, সেই বস্তুটো মই ইয়াতে ভৰাই দিলোঁ 66। এয়া চাওক, মোৰ স্কুলৰ নাম শিমলুগুৰি LP স্কুল, সেইটো ঘৰে মিলি গৈছে। তাৰপিছত চাওক ইয়াতে এই কেপচাটো ভৰাই দিলোঁ, চিম্পলকৈ মই ইয়াতে ডাউনলোড, ইয়াতে ক্লিক কৰি দিলোঁ। হয়, এয়া চাওক ডাউনলোড হৈ আছে, এয়া চাওক ডাউনলোড হৈ গ'ল। এতিয়া মোৰ ডাউনলোডেড ফাইলটো মই অ'পেন কৰিলোঁ। মোৰ চিৰিয়েল নম্বৰ কিমান আছিলে, মোৰ 39 আছিলে, 39। এই এনেকৈ মই গৈ থাকিম, এয়া চাওক, এয়া 39 দেখিছে। এতিয়া সমস্যাটো বুজি পাইছে যে মোৰ লগত চিৰিয়েলত মোৰ ৱাইফৰ বা মোৰ পৰিয়ালৰ অন্য সদস্যৰ নাম নাথাকিব পাৰে, তেতিয়া কি কৰিব? যিজন আপোনাৰ ফেমিলিৰ বেলেগ মেম্বাৰ আছে তেওঁৰ ইপিক নাম্বাৰটো চাৰ্চ কৰি চাই ল'ব তেওঁৰ পাৰ্ট নম্বৰ কিমান আছে, মানে 2 নম্বৰ অপশ্যনটোত গৈ নাথাকিব পাৰে, আপোনাৰ লগত নাথাকিব পাৰে। আৰু এটা কথা কওঁ যে মই আকৌ ইয়াত দেখা দিয়া ৱেবছাইটটো চাই ল'ব, একেবাৰে চিম্পল। ৱেবছাইটটো হ'ল ceoassam.nic.in। আচ্ছা, এতিয়া কমপ্লিট বুজি পাইছোঁ, বহুত ধন্যবাদ আপোনাক, ভাল লাগিলে।